নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফৰ্মলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি খুবেই এটা ধুনীয়া টপিক লৈ আহিছো। একেবাৰে সৰু কথা এটা কম কি হয়তো আপোনালোকৰ শুনি পেলাই এনেকুৱাও লাগিব পাৰে এইটো আৰু ক'বলগীয়া কথা নে, কিন্তু হয় কিছুমান সৰু সৰু কথা আমি মন নকৰো কিন্তু সেইবোৰে গৈ থৈ পিছলে বহুত ডাঙৰ কথা হৈ যায়। আৰু সেয়েহে মই বিচাৰো যে আমি এটা হেলদি কমিউনিটি কৰো, আৰু সেয়েহে মই লৈ আহিছো এটা খুব সৰু টপিক। আৰু হয়তো থাম্বনেইল চাই গম পাইছে বা টাইটেলটো চাই গম পাইছে যে হাউ টু ড্ৰিংক ৱাটাৰ ইন ৰাইট ৱে, কেনেকৈ আমি সঠিক ধৰণে পানী খাব লাগে। তো প্ৰথম কথাটো হ'ল যেতিয়া আমি পানী খাম সদায় আমি বহিহে পানী খাব লাগে। কিয়? কাৰণ যেতিয়া পানীটো খাম তেতিয়া মাইণ্ডফুল ইটিং, হয়তো আপোনালোকে এইটো ৱৰ্ড কেতিয়াবা শুনিছে যে মাইণ্ডফুল ইটিং মানে হ'ল আমি সাপোজ কিবা এটা বস্তু আমি লৈছোঁ, পানীটো লৈছোঁ, তো গ্লাছটো আমি ফিল কৰিম, পানীটো আমি চাম, তো সেই পানীটো যে আমি খাম সেই বস্তুটো আমি অনুভৱ কৰিম, আমাৰ বডিত যে পানীটো গৈছে সেইটো আমি অনুভৱ কৰিম। আৰু তেনেকৈ মাইণ্ডফুলি খোৱাটো আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। সেইটো হ'ল প্ৰথম কথা। দ্বিতীয়তে, যেতিয়া আমি পানী খাম খাদ্যৰ মাজত কেতিয়াও বেছি পৰিমাণৰ পানী খাব নালাগে, নহ'লে আমাৰ ডাইজেশ্যনৰ ক্ষেত্ৰত খুবেই অসুবিধা কৰিব পাৰে। সেইটো হ'ল দ্বিতীয় কথা। আৰু তৃতীয় কথাটো হ'ল যেতিয়া আমি পানী খাওঁ, সাপোজ এটা গিলাছত আমি পানী লৈছোঁ আৰু গ্লাছটোত একেৰাহে আমি পানীটো খাই দিছোঁ, সেইটো হ'লে আমাৰ স্বাস্থ্যত এটা বেলেগ ধৰণে বেয়া প্ৰভাৱ পেলায়, যিটো আমি কৰিব নালাগে। আমি বহুতে কৰোঁ, পিয়াহ লাগিলে কৰোঁ, আমি বটলতো লৈ পেলাই গোটেই বটলটো খাই দিওঁ, তো সেইটো কৰিব নালাগে। সেইটো কৰিলে আমাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলায়। সেয়েহে নেক্সট টাইম মনত ৰাখিব, যেতিয়া পানী খাব এক চিপ খাব, গিলিব, এটা উশাহ ল'ব, তাৰ পাছতে নেক্সট চিপটো খাব। তেনেকৈ খালেহে আমাৰ স্বাস্থ্যত এটা ভাল প্ৰভাৱ থাকে। এই তিনিটা কথা আপোনালোকে মনত ৰাখিব। আৰু এটা ৱাৰ্ণিং চাইন হ'ল ডিহাইড্ৰেশ্যন। কেতিয়া ডিহাইড্ৰেট হৈ যায় বডি আপোনালোকে নিজে গম পাব, কেইবাৰ পেচাব কৰিছে আপোনালোকে সেই ইউৰিনেশ্যনৰ কথাটো মন কৰিব, তেতিয়াহে আপুনি বিভিন্ন ধৰণে নিজৰ কিডনীটোক ৰক্ষা কৰিব পাৰিব। এতিয়া পানী কিয় ৰাইট ৱেত খাব লাগে, কি কি বেনিফিট থাকে? বেনিফিটটো এইটোৱে যে বহুতো বেনিফিট আছে, কিন্তু মই মেইন 4টামান কথা কৈ দিওঁ। প্ৰথমটো হ'ল আমাৰ যিমান শৰীৰৰ লেতেৰা বস্তু আছে ইউৰিনৰ লগত ওলাই যায়, মানে পেচাবৰ লগত ওলাই যায়। আমাৰ ইউৰিক এচিড বেছি থাকিলেও ইউৰিক এচিডৰ লেতেৰা বস্তুবোৰ আমাৰ ওলাই যাব পেচাবেদি। সেইটো হ'ল প্ৰথম কথা। দ্বিতীয়তে হ'ল আমাৰ কিডনীটো আমাৰ কিডনীত ষ্ট'ন হোৱাৰ পৰা ৰক্ষা কৰে, আৰু সেইটো এটা বিভিন্ন একদম কমন প্ৰব্লেম আমি আজিকালি দেখিবলৈ পাওঁ। কিডনী ষ্ট'ন খুব সৰু সৰু ল'ৰা ছোৱালীৰো হয়, আৰু লগতে ডাঙৰ মানুহৰতো হয়েই, কিন্তু ইনচিডেঞ্চটো আমি ডাঙৰ মানুহৰ তাত বাৰু বেছিকৈ দেখিবলৈ পাওঁ। ইয়াৰ প্ৰধান কাৰণটো হ'ল আমি কামৰ বাবে হয়তো পানী চানী খাব নোৱাৰোঁ ভালদৰে, তো পানী আমি সময়মতে খাবই লাগিব। সেইটো হ'ল দ্বিতীয় কথা। আৰু তৃতীয়তে, পানী খালে আমাৰ কনষ্টিপেশ্যন হোৱাটো ৰক্ষা কৰে, তো আমাৰ ভালদৰে পায়খানাটোও ক্লিয়াৰ হয়, যাতে আমাৰ শৰীৰত কোনো বেয়া প্ৰভাৱ নপৰে। সেইটো হ'ল তৃতীয় কথা। আৰু লাষ্টতে মই কওঁ যে পানী খাই থাকিলে আমি সদায় এনাৰ্জেটিক আৰু লাইভলি ফিল কৰোঁ, য়ং থকাত আমাক সহায় কৰে। আৰু পানীয়ে বিভিন্ন ধৰণে, আৰু এটা মেইন হ'ল যে শকত হোৱা মানুহে বহুত ভাল পাব যে পানীয়ে ৱেইট লছ কৰাটো বহুত সহায় কৰে। সেইকাৰণে ৰাইট ৱেত পানী খোৱাটো খুবেই প্ৰয়োজনীয়। আশা কৰোঁ কিবা এটা নতুন শিকিলে। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।